বাৰ্থডে খাব যাওঁ বলক আমাৰ ঘৰত আৰু দাদাৰ ল'ৰাৰ আজি বাৰ্থডে তো আজি বাৰ্থডেখন খাওঁ আৰু বাৰ্থডেত কি হয় আৰু আমাৰ ঘৰখন কেনেকুৱা আপোনালোকক গোটেইখিনি দেখাম আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু কোনোবাই যদি মোৰ চেনেলটো চাই আছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু গোটেইখিনি কৰি দিব যিমানখিনি পাৰে আৰু বাৰ্থডে খাব যাব বলক দেখিছে হাই এটা কৰি দিয়া এবাৰ হাই কৰি দিয়া বুজিছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি গৈ আছোঁ এতিয়া বৰ্তমান বাৰ্থডে খাব তো চাই থাকক ভিডিঅ'টো A few moments later. তো বন্ধুসকল আহি পালোঁ আমাৰ ঘৰখন চাই লওক এইটো আমাৰ ঘৰ প্লাষ্টাৰ কৰা নাই আৰু এই চোতালত এটা ৰুম উঠাই আছোঁ আৰু এই ভাইটিকেইটা মোকে চাই আছে তো এইটো দেউতা বুজিছে এই বাঁহৰ তলৰ ঘৰ আৰু কি ভাল হ'ব গৰীব মানুহ যিহেতু আৰু শিল বালা আনি থৈ দিছোঁ এনেকৈ ঘৰ বনাম বুলি আৰু এয়াই বাঁহৰ তল চাই থাকক ভিডিঅ'টো উৰুলি দি আছে বৌৱে আমাৰ ডাঙৰ বৌ যিহেতু দাদা বৌ হয় এইটো মোৰ ভতিজাৰ ল'ৰা তাৰ জন্মদিন মাকে এনেকৈ তাক আশীৰ্বাদ দি আছে কাটাই নাই কেক কাটিব আইতাক আহিছে তাৰ নামটো হৈছে ঋষভ আজি তাৰ জন্মদিন আৰু মাকে তাক কিবা কিবি কৰি আছে আৰু ফুল তুলসী কিবা কিবি দি আছে মূৰত আৰু আইতাক আছে তাৰপিছত আৰু কোনোবা আছে মই ভালদৰে ইমান এটা নাজানো চাই থাকক ভিডিঅ'টো हमने दुकान के पूजा दिलो बेटी करबा আবার বুলবুলে আমার দল না আসল দল পুরা সিরিয়াস থাকে সিরিয়াস এই তো হাসি বাইরে আল্লাহ ওরা দেখো কথা নাই বা জবারে পুরা হাসি লাগছে এবারে তো মানা খাক লাগানো না মানে আরেকবার ভালো ছিল বার্থডে জোকটা বাস মান পাবো তো আর এবারে যা শিখে এখন মাইরে লৈ যা মূৰত লৈ যা অপেক্ষা মাত্ৰ অলপ সময় কেকটো কাটালৈকে তো চাই থাকক ভিডিঅ'টো কেক কাটিম আৰু ফাইনেলি কেকটো কাটি দিলে ভতিজা ল'ৰাই তো হেপী বাৰ্থডে টু ইউ ঋষভ ভৰি ধুৱাই দি আছে চবৰে ভৰি ধুৱাই দি ধনা এইবাৰ এটা এটাকে ভৰি ধু ক'ত গেল ঝুকেগা নেই হা মুঠ বা গেছি রবিটা ভৰি ধুই আছে হাতখন ধুই লোৱা বঢ়িয়াকৈ
এটা ভিতর যাই বলতে থাক কাঁহীবিলাক খালী হৈ আছে দেখোন কৈ কি শিকিলা ফুল কাঁহীবিলাক বঢ়িয়াকৈ থৈ দি আনিব এতিয়া পুৰি লৈ আহিব পুৰি আমি বাৰ্থডে খাব আহিছোঁ দেই এই তো চাই থাকক ভিডিঅ'টো এয়া বৌয়ে কিবা কিবি দি আছে বাচ্চাবিলাকক আগে খুৱাই লয় তাৰপিছত আমি ডাঙৰবিলাকে পিছত খাম তো চাই থাকক শেষলৈকে ভিডিঅ'টো লাগিলে পিছত দিলেই হ'ল অলপ অলপ দিলেই হ'ল এতিয়া পেলাব বাচ্চাবিলাকক এতিয়া বৰ্তমান খাব দিছে ইহঁতে খাই আছে অলপ খাৱা দেখাই দিওঁ আপোনালোকক এয়া চাওক ইহঁতে খাই আছে এতিয়া খাৱা লোৱাৰ পৰা ৰেডি ইহঁতৰ চব খাৱাত ব্যস্ত বাবা কেনে হৈছে হা বঢ়িয়া ধন কেনে হৈছে বঢ়িয়া না সকলোৱে কৈছে ভাল হোৱা বুলি অকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ কোনোবাই যদি মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব